গাইজ কি খবৰ ভালনে সকলোৰে আজি আমি কলে যাবলৈ ওলাইছো চাই থাকক আমাৰ ইয়াত ভেলাঘৰ সাজিছে গাইজ এতিয়া দেখুৱাবলৈ আপোনালোকক গৈ আছো চাই থাকক দেই চাই থাকক এপিনে চাগে দেখিছেই কি বনাইছে বলক ওচৰত গৈ দেখুৱাই আছো গাইজ আমি পাইছোহি আৰু কি বনাইছে কি নবনাইছে ওচৰত গৈহে দেখুৱাম কিন্তু আঁতৰৰ পৰা ক'লেতো ইণ্টাৰেষ্ট নাপাব চাই থাকক আৰু গতিকে সেইকাৰণে এয়া বহি আছে বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই আছোঁ হোৱাগৈ নাই একে উৰুকা দিনাখন পূৰা ধুনীয়াকৈ দেখুৱাম আপোনালোকক পাই গ'লোহি ফাইনেলি আমি এগৰাকী হেল্ল' গাইজ দেখিছেনে এইটো ভেলাঘৰ হৈছে মহামৃত্যুঞ্জয় মন্দিৰ কে হুবহু হৈছেনে নাই আপোনালোকে কমেণ্টত জনাব এইফালে এই ভাইটিবিলাকেও বনাইছে সৰুৰ পৰা মানে সকলোৱে সহযোগ কৰিছে হাজবেণ্ডো আনকি আহিছে ইয়াত এতিয়া বৰ্তমান নাইকিয়া অকণ ওলাই গৈছে এইপিনে আৰু গৰাকীয়ে বনাই আছে হিমা বৰা আপোনালোকে চিনি পায়ে চাওক ইয়াত লাইফো আহিব বোলে গাইজ আজি এনেকুৱাকৈ দেখুৱালোঁ কাৰণ সেইদিনাখন দেখুৱালেহে আপোনালোকে ভাল পাব দেখি গাইজ এপিনে দেখিছেনে এয়া হাজবেণ্ডহঁত আহি গ'ল আকৌ কামত ধৰিছে ইপিনে আছে আমাৰ মৰমৰ বুবদাই বহুত সহায় কৰি দিছে লগতে হাজবেণ্ডো অলপ লাগি ভাগি দিছে সকলোৱে মানে মিলিজুলি বনাইছে আৰু সেয়া আৰু মই গৈছিলোঁহে ঘৰলৈ আকৌ খৰখেদাকৈ আহিবলগীয়া হ'ল কাৰণ ৰিপৰ্টাৰ আহিছে ঘৰৰ পৰা আহিবলগীয়া হ'ল আৰু আহিব বাৰু চাই থাকক কালি পৰহি আহিয়ে থাকিব আৰু মানুহ গোট খাইছে মানে গোট খাইছে কিহৰ কাৰণে নাচ বাগ চলি আছিলে ৰিপৰ্টাৰে চাহ খাই আছে ৰিপৰ্টাৰ নহয় বাৰু আমাৰ মামাই হয় বীৰেণ মামা হয় মানে চিনাকি হয় চিনাকি মানে আগৰ পৰাই চিনাকি তেওঁৰ লগত সেয়া আৰু চাহ তাহ খাই আছে কাম চলি আছে দেখুৱাই থাকিম আপোনালোকক কাইলৈ পৰহিলৈ আজি হ'ল দ্বিতীয় দিনাখন মানে মই আকৌ আহিলোঁ লাইভ হৈ আছে পুৰা পুৰা ঢোল বজাই আছে এয়া সকলোৱে চাই থাকক আমি আহি গ'লো এতিয়া লাইফ আকৌ আহিছে চাই থাকক সৰু সৰু ল'ৰা ছোৱালী নাচি এজনী মোৰ কাষতে ভণ্টি হয় লাজুকী পুথি তাইকো নাচিবলৈ পঠিয়াইছোঁ তাই নাযায় এইটো তাই কি পোষ্ট দেখুৱালে তাইহে জানিলে আৰু দেই আজি উৰুকা হয় আজি আমাৰ হেৰালি ঘৰটো কমপ্লিট হৈ গ'ল কি বনালে কি নবনালে দেখুৱাইছিলোঁ আৰু কিবাকিবি বনাইছে ওচৰত গৈ দেখুৱাম কিবাকিবি মানে শিৱ এজনা বনাইছে আৰু অটো এখন বনাইছে দেখুৱাম ব'লক আৰু ৰাতিলৈ সেই অনুভৱটো আপোনালোকেও ল'ব পাৰিব যিটো মই ল'ম একে হুবহু মহামৃত্যুঞ্জয় মন্দিৰৰ নিচিনাই লাগিব ৰাতিৰ আপোনালোকক অকণমান ক্লিপ দেখুৱাই দিম মই ব'লক ইপিনে দেখিছেনে অটো এখন বনাইছে কিমান ধুনীয়াকৈ ঘৰো বনাইছে আৰু ধুনীয়াকৈ মহাদেৱ এজন বনাই দিছে দেখুৱাই দিছোঁ আৰু গেট চেট বিভিন্ন ধৰণৰ শৰাই বনাই দিছে আৰু অটোখন বনোৱাৰ কাৰণ হ'ল নিপন গোস্বামী এখন যিহেতু অসমীয়া ফিল্ম আছিলে অটোক লৈ সেইকাৰণে সন্মান কৰি সেয়াই আৰু পুৰা লাগি আছে কেনেকুৱা লাগিছে জনাব চাব মৰা চকুতে আহিব গাইজ হেৰালি ঘৰৰ পৰা আহি পেলাই এয়া বৰপিঠা বনাই আছোঁ মই চাই থাকক আকৌ যাম আপোনালোকৰ ৰাতিৰ পৰিৱেশটো দেখুৱাম এয়া মায়ে বিহু গৈ আছে এইপিনে বৰপিঠা হৈ আছে চাই থাকক মই কেনেকৈ বনাম
মই এতিয়া গৈ আছোঁ আমাৰ ফালে ঘৰলৈ। তাত আকৌ নিউজ চেনেল আহিছে, মানে ইমানেই নিউজ চেনেল আহিছে নহয়, কি ক'ম আৰু বোলা। হেল্ল' গাইজ, ৰাতিৰ পৰিৱেশটো দেখিছেনে? ইমান ধুনীয়া লাগিছে, হুবহু নিচিনা লাগিছেনে নাই তলত কমেণ্ট কৰি জনাব। হেল্ল' গাইজ, তাৰপৰা আহিলোঁ এতিয়া ধুনীয়াকৈ পিঠা বনাওঁ বুলি ভাবিছোঁ। পিঠা মানে কি আৰু নাৰিকল দিয়া তিল পিঠা এয়া বহাই দিলোঁ। চাই থাকক মই কেনেকৈ বনাওঁ, বেক কেমেৰা কৰি দেখুৱাই আছোঁ। আৰু একোৱেই নাই আৰু আজি আৰু ব্লগটো সামৰি দিম। ৰাতি ভাত এসাঁজ ভালেদৰে খাই আপোনালোককো ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে। বলক চাওঁ মই কি পিঠা বনাইছোঁ। দেখিছেনে? এইটো পায় জ্বলিয়ে গ'ল পায়। আপোনালোকৰ লগত কথা পাতোঁতে পাতোঁতে পিঠাই নুঠিব এতিয়া মোৰ। উঠি যাব এনেকৈ কাষত থ'লে খাবলৈ ভাল হয়, মচমচীয়া হয়। এনেকৈ বনাই আছোঁ আৰু এয়া নাৰিকল, এয়া বৰা চাউলৰ পিঠাগুড়ি মায়ে লৈ আহিছিলে। শেষত কিনো ক'ম আৰু, ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আগলৈকো যাতে এনেদৰে মৰম দি যায়। আপোনালোকো আহিব পাৰিলে। আৰু কিনো ক'ম, বাই বাই।